ৰেডি হৈছোঁ, মিষ্টাৰ ডে ৰেডি হোৱা নাই। ঘুমটি টোপনি মাৰি লৈছোঁ, চৰি লাগি ধৰিছে। তো কৈ আছোঁ চব না উঠাই নাই, মই টানিব নোৱাৰোঁ। মই হ'লোঁ একদম সৰু মৰু ছোৱালী আৰু সি হ'ল হাতী। চ' মই তাক কেনেকৈ দাঙো কওকচোন আপোনালোকে। তো ৰেডি হ'বা নেকি নে মই অকলে গুচি যাওঁ নি? হ'বা নেকি? তো হোৱা সোনকালে। এইটো ধান আৰু দুবৰি বন। আমাৰ ডাঙৰ মানুহখিনিয়ে যাৰ বাৰ্থডে তেওঁক আশীৰ্বাদ কৰিব মানে মূৰত দি পেলাই। এইটো আমাৰ ৰীতি নীতিৰ নিয়ম হয়। এতিয়া বাৰ্থডে বয়ৰ দেউতাকে আশীৰ্বাদ দি আছে দুবৰি বন আৰু ধান দি পেলাই, আৰু বাৰ্থডে বয়ে নমস্কাৰ কৰিব। এতিয়া বাৰ্থডে বয়ৰ মাকে এতিয়া আশীৰ্বাদ দি আছে ধান দুবৰি বন দি পেলাই। মাক দেউতাকৰ আশীৰ্বাদটো চবতকৈ ডাঙৰ আশীৰ্বাদ, সেইটো কাৰণে মাকে মন দি পেলাই ধুনীয়াকৈ আশীৰ্বাদ দি আছে। May God bless you. May God bless you. Happy birthday. इसको खिला देना पानी। आप खिलाइए इनको। हाँ, इधर की फोटो। तुम जी? Hier bahir khur huana khure আচ্ছা মিষ্টি বাৰ্থডে বয়ে ফ্ৰেণ্ড চাৰ্কুলৰ লগত পূৰা চেছ খেলি আছে একদম তামামছে। আৰু বাৰ্থডে বয় কোনে পায় এফালে দেউতাক মাকে চবৰ লগত কথা চথা পাতি আছে। আৰু মাক কেনেকুৱা ফিল হৈছে? ভেৰি গুড। আৰু কুকে কিবা এটা কৈছে মাষ্টাৰ চেফ আমাৰ। কাৰোবাৰ যদি লাগে যোগদান কৰিব পাৰে, মানে কণ্টেক্ট নম্বৰ মই দি দিম বিচাৰিলে। এফালে পোলাওৰ কাৰণে চাউল তাউল ধুই ৰেডি চেডি কৰিছে, এফালে পোলাও ৰেডি হৈ গ'ল, এফালে হ'ল মটৰ পনীৰ, এফালে চিকেন, এফালে বেঙেনা ফ্ৰাই কাৰণে বেচন মেচ কৰি থৈছে, এফালে বেঙেনা, আৰু এফালে সকলোৱে খাই আছে। লগতে ফটোশ্বুট চলি আছে। মাকে একদম ফটো মাৰিবলৈ ব্যস্ত হৈ আছে। মাকে বাৰে বাৰে কৈ আছে ফটো উঠোৱা বুলি। Hier bahir khur huana khurere diana prerona hiare khabotir huana itu kapain na itu kapain video একদম কাপটো ভিডিও কাপ sudah hai kok sudah hai kok hai এতিয়া একেবাৰে চবৰে লাষ্টত মই আশীৰ্বাদ দি আছোঁ ধুবুৰী বন আৰু
ধান দি পেলাই মই সকলোতকৈ ঘৰখনৰ সকলোতকৈ সৰু আৰু মই বিয়াৰ পিছত আফটাৰ মেৰেজ ফাৰ্ষ্ট টাইম মানে মোৰ শহুৰৰ ঘৰত ফাৰ্ষ্ট টাইম অকেশ্যন পাইছোঁ আৰু চাই খুব ভাল লাগিছে আৰু শহুৰৰ ঘৰৰ মানুহখিনি খুবেই ভাল খুব মৰম কৰে আৰু ময়ো মোক যেনেকৈ মৰম কৰিছে ময়ো যেনেকৈ শ্ৰদ্ধা কৰি যাব পাৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব মই যেন মিলিজুলি সকলোৰ লগত থাকিব পাৰোঁ এয়া আছিল আজি বাৰ্থডেৰ কেকটো যোনে স্পনচাৰ কৰিছে খুব টেষ্টি হয় থেংক ইউ তো আজিৰ ব্লগটো ইমানখিনিয়ে আছিল আপোনালোকে ইমান মোক ছাপোৰ্ট কৰি আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু ব্লগটো যদি ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যোনে চেনেলটো মোৰ নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি যাব আৰু যেন মই সকলোৰ লগত মিলিজুলি থাকিব পাৰোঁ আশীৰ্বাদ কৰিব চ' এয়া আছিল মানে বাৰ্থডে মোৰ মানে চচুৰৰ ঘৰৰ কাজিনৰ ফালৰ দাদা নবৌৰ ল'ৰাটোৰ বাৰ্থডে আছিল তো ইমানখিনিয়ে আৰু থেংক ইউ ছ' মাছ মোৰ ঘৰৰ মানুহখিনি ইমান ধুনীয়া এটা পৰিয়ালে মোক গতাই দিয়াৰ বাবে আকৌ এবাৰ মনৰ পৰা ধন্যবাদ মোৰ ঘৰৰ মানুহক